কি খবৰ? কেতিয়া পালেহি? ভালে আছ? ক'ত কি কৰি আছ আজিকালি? দেখিবলৈ নাই। আছো আৰু ভালে দে, বাকীবোৰ বহুত কথা। তোৰ ভালনে? ভাল ভাল। পিছে বিয়া বাৰু কৰালি নেকি? নাই অ', নিজৰ ওপৰতেচোন বিশ্বাস হেৰাই গ'ল। তাহানিতে আমি দেখা সেই সপোনবোৰ ভাঙি চুৰমাৰ হৈ যাব, সেই দুখচোন আজিও কমা নাই। মই কিন্তু তাইৰ পৰা এয়া আশা কৰা নাছিলোঁ। বাদ দে হে বন্ধু, তই তাতকৈ বহুত ভাল ছোৱালী পাবি। কিয়নো তাইৰ কথাতে লাগি আছ? নাজানো ভাই, ক'ত মোৰ ইমান ডাঙৰ ভুল হৈ গ'ল। মোৰ হৃদয়খন ভাঙি দুফাল হৈ পৰাকে যে তাই কুঠাৰ মাৰিব, মই কিন্তু কাহানিও ভবা নাছিলোঁ। আৰে ভাই, এইবোৰ চব সময়ৰ ওপৰতে। মানুহ পৰিস্থিতিৰ দাস। তাইতো পৰিস্থিতিৰ ওপৰত পৰিও এনে সিদ্ধান্ত ল'ব পাৰে। পৰিস্থিতি? এনে কি পৰিস্থিতি আহিব পাৰে হে? যিয়ে নহ'লেও অন্ততঃ তাই মোক এবাৰতো ক'ব পাৰিলে হয়। সেইবোৰ বহুত কথাও। তই বহুত কথাই নাজান। বহুত কথা? অঁ, বহুত কথা। তাই তোক হয়তো বহুত কথাই ক'বলৈ আছিল। তই ট্ৰেইনিঙত থাকোঁতে তাই মোক লগ কৰিবলৈ আহিছিল, কিন্তু ঐ তপন দা, কি খবৰ? ভালেই। তোমাৰ কোৱাচোন? আছোঁ আৰু। ইয়াৰ কিবা খবৰ পোৱা নে? নাই অ', তাৰ নতুন ফোন নম্বৰটো মোৰ লগত নাই, আৰু খবৰো পোৱা নাই নহয়। কিয়? কিবা দৰকাৰ আছিলে নেকি? নাই অ', তাক মোৰ বহুত কথাই ক'বলৈ আছিল। ঐ দেৰি হৈছে নহয়। তাই বহুত চিন্তাত আছিল, আৰু তোক হেনো তাই কিবা বহুত কথা ক'বলৈ আছিল। কিন্তু কি কথা? তেনেকৈ কৈ তাই গুচি গ'ল। তাৰ প্ৰায় এমাহমানৰ পিছতহে বিষ্ণু আহোঁতে গম পাইছোঁ তাই বিয়া হৈ যোৱা বুলি। তাই বিয়া হৈ গুচি গ'ল? এতিয়া সেই প্ৰশ্নবোৰৰ উত্তৰ বা মই কাক সোধোঁ? ইমান দিনে বন্ধু তই ক'ত হেৰাই গৈছিলি? ক'ত গ'লি ঘৰতো নাজানে। তোৰ ঘৰত গৈ দেউতাক সোধাত দেউতাৰো একো নাজানো বুলি ক'লে। জীৱনটোত বহুত কম সময়ত বহুত কিবা কিবিয়ে ঘটি গ'লো। সেই দাদা বৌ ঘৰখন এৰি যোৱা দিন ধৰি দেউতাৰ মনতো বহুত বেজাৰ। তাতে আকৌ ময়ো বেকাৰ। দেউতাই আৰু দুখ নাপাওক বুলি মই ঘৰৰ পৰা ওলাই গ'লোঁ। এই ইমানেই লৰালৰি হ'ল যে মই তহঁতক খবৰ দিবলৈকে নহ'ল। আমাক বাৰু খবৰ নিদিলি, কিন্তু তাইক কৈছিলোঁ। হাতত সেই সময়ত ফোন নথকাৰ কাৰণে আমি চিঠিৰে কথা পাতিছিলোঁ। কিন্তু হঠাতে এদিন তাইৰ পৰা চিঠিৰ উত্তৰ নোপোৱা হ'লোঁ। সেই সময়ত মূৰটোত অনেক চিন্তাই বাঁহ লৈছিল। কিন্তু ট্ৰেইনিংটো নকৰিলেও নহয়, চাকৰিটো নহ'ব বুলি কোৱাৰ কাৰণে আহিবও নোৱাৰিলোঁ। মই তোৰ কথাবোৰৰ একো ৱাদিয়ে বিচাৰি পোৱা নাই। বলচোন আমি অলপ বেলেগত বহি কথা পাতোঁগৈ। অঁ চাচোন, আমি এইখিনিতে কথা পাতি আছোঁ, ব'ল বেলেগত বহোঁগৈ।
বন্ধু আজি প্ৰায় আমি 4 বছৰ পাছত লগ পাইছোঁ সময়বোৰ যে কেনেকৈ সলনি হৈ গ'ল নহয় হয় বন্ধু সময় সঁচাকৈ বৰ গতিশীল মোৰ ক্ষেত্ৰতে দেখিলেই নহয় তোক মোৰ কথা কোৱাই নাই নহয় মোৰ প্ৰেম আৰু প্ৰেম হৈ নাথাকিল তাইৰ ঘৰত কোনো নথকাত গৈ তাইক আমাৰ ঘৰত ইন কৰি পেলালোঁ তাইক ঘৰত বৰ বিয়াৰ কথা কৈ আছিলোঁ অঁ তোৰ কথা গৈ ক'ৰবাত পালেগৈ আৰু মই একোৱেই নাজানিলোঁ কি কৰিম ক মই বহুত টেনশ্যনত আছিলোঁ ঘটনাবোৰ নভবাকৈ ঘটি গ'ল ঠিকে আছে দে তোৰ সেই মাৰৰো লগ এটা হ'ল সেইবোৰ বাদ দে তোৰ কথা কচোন অঁ মোৰ কথা শুন তেতিয়াহ'লে এই যে কৈছিলোঁ দাদা বৌ ঘৰখনৰ পৰা ওলাই যোৱাৰ কথা দাদাৰ বিয়া হোৱা দিন ধৰি ঘৰখনত বহুত অশান্তি মাৰ অবিহনে ঘৰখনত মাইকী মানুহ এজনীৰো বৰ অভাৱ আছিল আৰু সেই দেউতাৰ পেঞ্চনৰ টকাকেইটাৰে ঘৰখন চলাতো অসুবিধা হৈছিল তাতে আকৌ পঢ়ি শুনি ময়ো বেকাৰ তেনেতে দাদাৰ চাকৰিটো হোৱাত আমি বহুত সকাহ পালোঁ আৰু অতি উলহ মালহেৰে তাৰ বিয়াখনো পাতি দিলোঁ কিন্তু কি কৰিবি আমাৰ কপালেই বেয়া চাগে দাদাৰ সেই টকাৰেই ঘৰখন চলে বুলি আমাৰ নবৌয়ে ভাবি লৈ দাদাক বহুত কথাই শুনাবলৈ ল'লে আৰু আমাৰ ঘৰখন এৰি সেই টাউনৰ ফালে এটি ঘৰ সজাৰ কথাও ভাবিবলৈ ল'লে ঘৰত সঘনাই সিহঁত দুটাৰ মাজত কাজিয়া লাগিবলৈ ধৰিলে আৰু আমাৰ আগত দাদাই বৌক একো ক'ব নোৱাৰে আৰু এদিন এনেকৈ কাজিয়া লাগি থাকোঁতে দেউতাই আহি শুনিলে হেৰা ইমান দিনে কৈ আছো কোনো গুৰুত্বই নাই এই ঘৰখনৰ পৰা কেতিয়া ওলাই যাবা টাউনৰ মাটিখনত ঘৰ এখন সাজা উফ ৰ'বাচোন ঘৰ এখন সাজা বুলিলে নহয়তো পইচা পাতিৰ কথা আছে সেইবোৰ মই নাজানো ঘৰখনৰ দেউতাৰ ভাইৰাক কিমান দিনে চলাই আছা বেকাৰ ভাইৰাক কিমান টকা দিছা মই কি নাজানো বুলি ভাবিছা নেকি আৰু মই কিবা এটা ক'লে গুৰুত্বই নাই